হেল্ল' ফ্ৰেণ্ডছ, অসমৰ চাৰিসীমাৰ বিষয়ে অকণমান জানো আহক। কোন দেশে কি ৰাজ্য আছে? পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ আছে। ইয়াক আমি শ্বৰ্ট ট্ৰিকত মনত ৰাখিবলৈ হ'লে এ মানে অৰুণাচল প্ৰদেশ, এন মানে নাগালেণ্ড আৰু ম মানে মণিপুৰ। অনমো তিনিটা শব্দ একেলগতে মনত ৰখালে আমি সহজতে মনত ৰাখিব পাৰিম। পূবে কি আছে? অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ এনেকৈ। আৰু পশ্চিমে পশ্চিমবংগ আৰু মেঘালয়। শ্বৰ্ট ট্ৰিকত আমি মনত ৰাখিবলৈ হ'লে পমি এনেকৈ যদি এটা শব্দ আমি মনত ৰখাই থৈ দিওঁ তেতিয়া সোনকালে আমি মনত ৰখাব পাৰিম। পশ্চিমে কি আছে? পশ্চিমবংগ আৰু মেঘালয় মানে পমে পশ্চিমবংগ আৰু মেঘালয়। উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ। আমি শ্বৰ্ট ট্ৰিকত মনত ৰখাবলৈ ভা শব্দটো মনত ৰখাই দিলে উত্তৰে কি আছে আমি তৎক্ষণাতে মনত ৰখাব পাৰিম। ভা যদি মনত ৰখাওঁ আমি ভ ভূটান আৰু এ অৰুণাচল প্ৰদেশ। আৰু দক্ষিণে কি আছে আমাৰ? ত্ৰিপুৰা আৰু মিজোৰাম। শ্বৰ্ট ট্ৰিকত মনত ৰখাবলৈ আমি টিমি এটা শব্দত মনত ৰখাওঁ যদি টিমি শব্দটো টি ফৰ ত্ৰিপুৰা, মি ফৰ মিজোৰাম।